गसाइगावआव हाग्रामा महिलारिया इस्लाम धोरोम सिबियारिफोरजों नामाज दुआ खालामफादों। गसाइगाव सहरनि सिङाव थानाय हाब्रुबिल कम्युनिटि नब्लाङाव दिनै बारग' बिटिसिनि चिफ हाग्रामा महिलारि बिथाङा इस्लाम धोरोमनि सिबियारिफोरजों नामाज खालामफादों। मख'नो गोनांदि बे हाबाफारियाव हाग्रामा महिलारि बिथांजों लोगोसे बिटिसिनि 2 नं गुमा बियाबनि एमसिएलए रहिन्द्र ब्रह्म, गसाइगाव जिल्ला बिपिएफनि आफादगिरि शभाराम बसुमतारी, नेहाथारि बिल्ला कुमार ब्रह्म बिथांमोनजों लोगोसे गोबां इस्लाम धोरोम सिबियारिफोरा बे हाबाफारियाव बाहागो लानानै हाग्रामा महिलारि बिथांजों नामाज दुआ खालामफायो। আজি আমাৰ গসাইগাঁও সাব ডিভিজনৰ যিমান মাদ্ৰাছা আৰু ইমামসকল আছে বা মৌলানাসকল আছে ইহঁতৰ লগত দুৱা প্ৰগ্ৰাম আছিল। আমি দল হিচাপে আহিছে ইয়াত। মই অকলে নহয়, আমাৰ দলৰ ভাইচ প্ৰেচিডেণ্টসকল আছে। তো দুৱা প্ৰগ্ৰাম কৰিছে আমি সেইকাৰণে যে আগন্তুক দিনত যাতে আমি এই বিটিচি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন ধৰ্মীয় লোক আছে, আমি যাতে শান্তিকে থাকিব পাৰে এই অঞ্চলত বা এই অঞ্চলত আমি যাতে উন্নয়ন হ'ব পাৰে তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। এইটোৱে, বেলেগ এজেণ্ডা একো নাই। মুছলিম সমাজত সেইটোকে মেছেজ দিছোঁ মই যে আগন্তুক দিনত যদি বিপিএফে চৰকাৰ বনাব পাৰে তেতিয়াহ'লে অকল মুছলিম নহয় সকলো জাতি জনগোষ্ঠীকে একেলগে লৈ যাই পেলাই আমি যাতে কাম কৰিব পাৰে তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। একেলগে আমি দোৱা কৰিছোঁ। স্যার প্রমোদ বড়ো কৈছে যে হাগ্ৰামা মহিলাৰী দম নথকা নেতা আৰু 24 পিছত দোকান বন্ধ হ'ব। এইটো প্ৰমোদ বড়োৰহে কথা। কোনোবা ৰাইজে কোৱা নাই নহয়, কোনোবা পাব্লিকে কোৱা নাই, কোনোবা ৰাইজে কোৱা নাই। এইটো ৰাইজৰ কথা নহয়, এইটো প্ৰমোদ বড়োৰ কথা, ব্যক্তিগত কথা। এইবিলাক আৰু কিবা আছে এইটোৱেই বাছ হৈছে। থেংক ইউ।